মৰমৰ ছাত্ৰ ছাত্ৰী, আজি আমালোকে দ্বিতীয় শ্ৰেণীৰ ঝংকাৰ পাঠ্যপুথিৰ পৰা অধ্যায় 5 পাৰ্ট 2 এইটো পাঠ পঢ়িম। পাঠটোৰ নাম হৈছে বিহুগীত। গাঁও আহা বহমথুৰি বলেৰে ওঠ জুৰি বলালো, জেতুকাৰে বলালো হাত, আয়ে বয়ে দিয়া মুগা ৰিহাখনি মেৰিয়াই আহিলো গাত, স্বৰ্গদেউ ওলালে বাট চৰাৰ মুখলে, দুলিয়াই পাতিলে দোল, কাণত জিলিকিলে জংফাই কেৰু, গাত গমচেঙৰ চোলা। তাৰপিছত দিয়া আছে কথা পাত আহা। তাৰপিছত কিছুমান কোৱেশ্চন দিয়া আছে, এইবিলাকৰ উত্তৰ লিখিব লাগিব। নম্বৰটো দিয়া আছে, তোমালোকে কেতিয়াবা বিহু নাচি পাইছানে? তোমালোকে যদি বিহু নাচি পোৱা তেনেহ'লে লিখিবা পাইছোঁ, আৰু যদি নোপোৱা তেনেহ'লে লিখিবা নাই পোৱা। খ নম্বৰটো দিয়া আছে, বিহুৰ উপৰিও তোমালোকে আন কি নাচ দেখিছা? বিহুৰ উপৰি আৰু তোমালোকে কি নাচ দেখিছা? ক'ব পাৰা বড়ো নৃত্য, মিচিং নৃত্য, কাৰ্বি নৃত্য। তোমালোকে যি নৃত্য দেখিছা সেইবিলাকৰ নাম ক'বা। তাৰপিছত দিয়া আছে, বিহু নাচনীয়ে কি অলংকাৰ পিন্ধে? বিহু নাচনীয়ে কি অলংকাৰ পিন্ধে? বিহু নাচনীয়ে দুগদুগী, থুৰীয়া, গামখাৰু, মুঠিখাৰু, জোনবিৰি। তাৰপিছত দিছে ঘ নম্বৰটো, তোমালোকৰ ঘৰত কোনে কি কাপোৰ পিন্ধে কোৱা? তোমালোকৰ ঘৰত কোনে কি কাপোৰ পিন্ধে এইটো তোমালোকে নিজে ক'বা। তাৰপিছত দিছে কিহৰ লগত কি মিলে আঁচ টানি মিলাও আহা। কোনটোৰ লগত কি মিলিব? এইটো আঁচ টানিবলৈ কৈছে। বহমথুৰি কোনটো হ'ব? এইটো। জেতুকা হাতত লগাই এইটো হ'ব। জংফাই এইটো কাণত পিন্ধে এইটো হ'ব। স্বৰ্গদেউ এইটো হ'ব। তাৰপিছত দিছে জানি লওঁ আহা বহমথুৰি, ওঠত ৰং লগাব পৰা দীঘলীয়া পাতৰ এবিধ গছ, বাটচৰা পদূলিৰ মুখত সাজি থোৱা ঘৰ, জংফাই কাণত পিন্ধা এবিধ গহনা, গমচেং বুটা বচা মিহি পাটৰ কাপোৰ, জেতুকা সৰু টুবুকা পাতেৰে এবিধ সৰু গছ যি হাতত লগালে ৰঙা বৰণ ধৰে। তাৰপিছত দি আছে গাঁও আহা, কি পিন্ধিবা কোৱা টপৰাই পিন্ধিবা নেকি ৰিচা, পিনি পেকক মিবু গালোক নে ৰিগু ৰিখা উষা, পেৰাত আছে কণ্টং কামবং আৰু কাচাং ফাচকাই, তাৰে পৰা ল'ব পাৰা দখনা ফচৰা আৰ নাই, চুৰিয়া পাগুৰি চেলেং ৰিহা আৰু মেখেলা, পাঠানি পহ গামোচা উগন ফালি তগলা। তাৰপিছত দিছে জানি লওঁ আহা। ইয়াত কিছুমান পোচাক দিয়া আছে, মানে কোনে কেনেধৰণৰ পোচাক পিন্ধে কিছুমান পোচাকৰ নাম দিয়া আছে, এইবিলাক পঢ়িব লাগিব। এই পোচাকটোৰ নাম হৈছে পিনি পেকক, এইটোৰ নাম হৈছে ফাচকাই, এইটোৰ নাম হৈছে দখনা, চুৰিয়া, পাটানি, ৰিগু ৰিখা উষা। তাৰপিছত দিছে শুন আৰু কওঁ আহা, বান্দৰ এন্দুৰ বন্ধ সুগন্ধি অন্ত অন্তিম অনন্ত অন্তৰিক্ষ, জন্ম সন্মান উন্মেষ উন্মিলন। তাৰপিছত দিছে শব্দবোৰ পঢ় আৰু যুদ্ধক্ষৰ বহুৱাই লিখ আহা। মই লিখি দিছোঁ, এতিয়া পঢ়ি দিম। বান্দৰ, সুন্দৰ, নন্দন, অন্তৰ, অন্তিম, চিন্তা, বন্ধ, আন্ধাৰ, সুগন্ধি, জন্ম, উন্মেষ, উন্মিলন। তাৰপিছত দিছে পঢ় আহা, বন্তি মানে চাকি, আনন্দহত গৰমৰ বন্ধত বৰদোৱালৈ যাব, বৰদোৱাৰত শংকৰদেৱৰ জন্ম হৈছিল। মৰমৰ ছাত্ৰ ছাত্ৰী, আজিৰ ভিডিঅ'টো ইমানেলৈকে। যদি মোৰ ভিডিঅ'টো ভাল লাগি থাকে এটা লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।